গুড মৰ্নিং। আৰু আজি সাত বিহুৰ কাৰণে আজি মানে কি ঘৰত মানে শাক পাচলিবিলাক তোলে আৰু আমাৰ ঘৰতে মানে শাক পাচলিবিলাক তুলিছে আৰু আমাৰ মানে সেইখিনি নিয়ম আৰু শাক পাচলি তুলি খাই আজি সাত বিহুৰ দিনাখন। আৰু আপোনালোককো দেখাই দিওঁ কি শাক তুলিছেনো মাই। এই মানে কি ধুনীয়াকৈ ধুই থৈ দিছে মাই। আৰু এইকেইটা হৈছে বেঙেনা আৰু এতিয়া কিবা কিবি শাক দিছে আৰু ডাঠা চাঠা কিবা কিবি দিছে আৰু খুদনা শাক, এইখিনি শাক। আৰু এতিয়া হৈছে কলফুল আনি দিছে। আৰু এতিয়া মানে আমটো মানে আজি খাব লাগে, আজি খোৱাৰ পিছত খাব পাৰিম আৰু আজি মানে জাত ৰ'ব লাগে আমটো খায়ো, শাকৰ লগত দিব লাগিব এইটো। আৰু এটি পচলা কলৰে কাটি আনিছে দেউতাই পচলা, আৰু এটি কঁঠালৰ মুচিটো এটি টিকলুকমেন, আৰু এই ভেন্দি আৰু ঢেকীয়া শাক এইখিনিয়ে মানে পচলা আনিছে হ'ব আৰু এইখিনি।